So guys, good morning and welcome back my YouTube channel. তো আজি হৈছে মাঘ বিহু। তো আজি মেজি পবা যাই আছো এতিয়া। চাই থাক। তো গাইজ বঢ়িয়াকৈ মেজি পুৰি ওলাই আহিলোঁ। ইফালে আমাৰ হৰে কৃষ্ণ গাই আছে। এয়া চব মানুহ গেল। এয়া আৰু ক'ৰবাত যাম আজি। গাইজ মেজি পুৰি ডাইৰেক্ট আমি আহি গ'লোঁ মদন কামদেৱ। ইফালে আমাৰ কনক আছে লগত। ইফালে মদন কামদেৱ। এতিয়া ওপৰত যাওঁ। বেছি ওপৰত নাযাওঁ দেই, ভাগা ধৰে বহুত। অলপ যাম। তো গাইজ এই তেতিয়া যে দেখিলি তাতে তাৰপৰা উঠছোঁ, সেইকাৰণে অকল কান্দে পালোঁ অলপ। এইফালে এই মন্দিৰ এইগিলা হাতেদি বনোৱা নহয়, পূৰা নিজে নিজে আগৰে আৰু আছে এইগিলা চ এইগিলা আকৌ হাতেদি বনোৱা নহয়, আপনি আব বনা হে চালা। বাকী ভিতৰৰ পৰা ওলাই দিলোঁ আৰু ইফালে ফুৰিব যাওঁ এনেই অলপ। আজি ঘূৰিমেই, খুব এনজয় কৰিম। এনজয় কৰিলে একো নাই, পইচা পাতি নাই, তেল কমকৈ খাব গ'লে দুটা গাড়ীখন লৈ ফুৰিম আৰু এতিয়া। গাইজ ইফালে ওলাই দিলোঁ, গাড়ী লওঁ আৰু যাম ফুৰিব। তো গাইজ ইফালে এই আছে লোকেল মুৰ্গী, ইফালে আমাৰ হৈ গ'ল খাহী আৰু এই লোকেল মুৰ্গীৰ কাৰণে পুৰা যোগাৰ কৰি আছোঁ। নাই মাছ, পুৰা ভোকা মাছ ডাঙৰ 5 কেজি ওজনৰ ভোকা মাছ হয়। হলি খাম। তো গাইজ আজি ভিডিঅ'টো পাকঘৰতে শেষ কৰোঁ। তো আজি ভিডিঅ'টো পাই এইখিনি আছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিওঁ। আজিলৈ বাই, জয় অসম।